जिंदाबाद 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 ऊपर फेंको जिंदाबाद 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 किसान क्लब जिंदाबाद 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 नमस्कार তোমাৰ এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা মিটিঙত যাব ওলাই আছোঁ। মোৰ ভিডিঅ'ৰ সৈতে চাই থাকক। এতিয়া মই গৈ আছোঁ। আহি পালে আৰু চবে ইয়াত মিটিং কৰা জেগাত गजब बेइज्जती यार अब ये পালে আৰু চাওক আদৰি ল'বলৈ চবে ওলাই আহিছে। ऊपर फेंको जिंदाबाद 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 ऊपर फेंको जिंदाबाद 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 ऊपर फेंको जिंदाबाद 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 Kama lupa dong. Udah belum lupa ya. Ikram Regon, ex-secretary of Sun Club, Muluka Kumbang Sarma, Nares Kumbang Sarma, baru sudah kata lupa dong. Sudah naik ke bawah. Muluka itu lupa pernah doing ko. Muluka itu minum sakar lok. Muluk bina ada bahasa selok, bina ada orang tu besar betul. Muluka isi bahasa betul. Orang belum ada aturan. Kumpangela, muluk dikungo sudah sir. Lebih sebelum nama Kalau alam po gipilam nag-apa ngulo ay pa asingam sekrektoran. So sempatong অভিনন্দন পত্ৰ ko. মাননীয় জনপ্ৰিয় চৰকাৰ জুলাই বিধানসভা সমষ্টিৰ 114 নং বিধায়ক মহোদয় ভুৱন বেগুৰামৰীয়া আমাৰ প্ৰতি পিছপৰা অশিক্ষিত জনসাধাৰণে বাস কৰা ঋষিগাঙলৈ আগমন কৰাত আমি অতিকৈ আনন্দিত হৈছোঁ। বৰ্তমান জনপ্ৰিয় চৰকাৰ আস্থা বিশ্বাস আৰু আশা আছে আৰু থাকিব। আজি মাননীয় বিধায়ক মহোদয়ৰ আগমনত ৰাইজৰ কিছুমান সমস্যা আৰু অভাৱ অভিযোগৰ বিষয়ে বিধায়ক মহোদয়ক জনাবলৈ প্ৰয়াস কৰিছোঁ। এক মাটিৰ সমস্যা যদিও বৰ্তমান বসুন্ধৰা ফ্ৰী চলি আছে, তথাপিও আমাৰ ইয়াত বহুতো অসুবিধা আছে, বহুত নজনা মানুহ আছে, অশিক্ষিত মানুহ আছে। আমাৰ কিছুমান অসুবিধা হৈ আছে, এতিয়াও শেষ হোৱা নাই। তাৰ বিষয়ে আৰু সময় আমাৰ যদি এমাহমান সময় পাওঁ আমি এইটো কৰিব পাৰিম। বিধায়ক মহোদয়ক এই অংশটোত আমি আজি অৱগত কৰিছোঁ। দুই, চৰকাৰৰ আঁচনিৰ সফল ৰূপায়ণ আমাৰ আগেরদিন গেরাপ পাই আর বসুন্ধরা 300 গেরাপ লাম বসুন্ধরা 4 হলো 1 বসুন্ধরা 1 ওলাইছে 2 ওলাইছে 3 ওলাইছে এটা এটা বস্তু নিশ্চিত হব লাগে, কনফার্ম হব লাগে যে মই 2006 অক্টোবৰ কংগ্ৰেছ চৰকাৰৰ দিনতো মই কামকে তাকে কিন্তু বিশেষকৈ হুপাক গভর্নমেন্ট আমো আগে জামেলা মারিনি সরকারের কাজ মই মপাসু রাখবো 2006 চন জোনাই মহকুমাত ইমান ডাঙৰ মহকুমা 15টা গাঁও পঞ্চায়ত সরকারি গাঁওবোৰ অকল 4টা আছে দৰমহা পালে না আৰু বাকি গাঁওবোৰ বেসরকারি গাঁওবোৰ এমপি গেলা বেসরকারি। মই এখানে মন্ত্রী যোগেন মোহন ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। 80জন নতুন গাঁওবুঢ়া দিব চৰকাৰী কৰি দিব, কিন্তু এইটো কাম কৰিবলৈ অদ আচৰিত উমান না। তাৰমানে 15খন গাঁও পঞ্চায়তত 150টা ৱাৰ্ড আমরা এটা জিপিত 10টা ৱাৰ্ড হলেও 15খন জিপিত 150টা ৱাৰ্ড, এটা ৱাৰ্ডত 2খনকে গাঁও হলেও 300টা গাঁও, 300টা গাঁও সেই তেতিয়াৰ পৰা ভাৰত স্বাধীন হোৱাৰ পৰা অকল 4টা চৰকাৰী গাঁওবোৰলৈ চলি আছে। এতিয়া 80জনতকৈ বেছি আমাৰ আৰু নতুন প্ৰপোজাল কেইটামান আমি
কিন্তু চৰকাৰে তৎপৰতাৰে লগে লগে কৰিছে এইখন মাংকাংকিত অসমত 1000টা গাঁও NC ভিলেজ নন কেজেষ্টেড অলপ আধাংশ ধেমাজি জিলাৰ তাৰে সৰভাগ 350 মান গাঁও আমাৰ এই দুনাই আগতকে চৰকাৰ দিন এনেকুৱা লুলাগম তানমাং সাৰ্ভে এতিয়া এমদাম তানমাং উপাককে চৰকাৰক মই ধন্যবাদ দিব লাগিব যোৱা 2 বছৰত এই 350 গাঁও প্ৰায়ভাগ ড্ৰোন সাৰ্ভে হৈ গৈছে একদম সাইন্টিফিক বৈজ্ঞানিক ড্ৰোন সাৰ্ভে হৈ গৈছে এতিয়া মেপ সেপ বনাই উপাক পলিগন মেপ সেপ কৰি মিহিলা উপাক আৰু অহা 1 বছৰৰ ভিতৰত চাগে 26ৰ আগত আমি ম্যাদী পট্টা চবকে দিব পাৰিম আমাৰ বিশ্বাস মোৰ কথা পাৰাই পা দুইজন কুমাই শিলকলক মিচিং অলিম্পিক বলো খেলা ধূলা অল আসাম লেভেল এইটো আৰম্ভ হ'ব মই প্ৰথমতে সান ক্লাবৰ নেতৃবৃন্দক মনোজ বলো মই ধন্যবাদ দিব লাগিব মই অন্য প্ৰগ্ৰাম লগাঙে মই গুদ কিন্তু সম্প দলুং ৰগাম আঙুৰুপ তেগেলা এনেকে আগতে ৰুচু মাংগাই তদক লগাঙে সান ক্লাব মই সম্প দলুং ৰগাম আঙুৰুপ সম্প মুখামুখিকে ৰুচু বোলা মই সম্প ৰাইজম লংকান বগালক বুলুম সান ক্লাবৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী এডভাইজাৰ আপুৰে মই প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কথাটো মূলইন সম্প মুখামুখি বহুত কথা MLA के सब दुई मूल आम्मे बहुत कथा आमार तक লৈ আহে কিন্তু জিপি লেভেল আমি মূল উপায় গোটেই গাঁও পঞ্চায়তক 15-20খন গাঁৱৰ সমস্যাটো লৈ আহে কেতিয়াবা এই কাৰণে গাঁও ওয়াইজ কিছুমান সমস্যা থাকি যায় আৰু মই সান ক্লাবে এইটো ভাল কাম কৰিছে বলো গাঁও আৰু নিৰ্দিষ্ট গাঁওটো আৰু যিখিনি সমস্যাৰ কথা কৈছে এইটো সমস্যাবোৰ সমাধান কৰিব নোৱাৰা বিষয় নহয় এটা হ'ল ল্যান্ড ডেভেলপমেন্ট ফিল্ডটো ভাল হ'ব খেলা ধূলাৰ পৰিৱেশটো ভাল হ'ব লাগে আৰু বাউণ্ডাৰী ফেন্সিং এটা হ'লে ভাল হ'ব তাৰ পাছতে ক্লাব দ কৌকাঙৰ শৰীৰ চৰ্চা কৰিব পৰাকে কিছু সামগ্ৰী লাগে ৰেন ভাল কিয়নো গ'লো যিমান মানুহক উঠি অহা প্ৰজন্মক গালি পাৰিলেও লাভ নাই কাপিল আপংগম তিৰিদা কাপিল দ্ৰাকসন কাপিল মোবাইল কামান্না দুইদা কাপিল আইনাগের को গেরমান আইনাগের को গেরনাদ শরীর চর্চা করার কারণে খেলাধুলার পরিবেশটো যদি আমি নিদু স্বাভাৱিকতে খেলাধুলাৰ পৰিৱেশটো নাপালেতো কিবা এটা বেয়া কামতে লিপ্ত হ'ব আৰু সেইকাৰণে এক প্ৰকাৰ চাবলৈ গ'লে অসম চৰকাৰৰো পলিচি খেল মহাৰণা আৰম্ভ কৰিছে PMPকেও এই কথাটো বুজি পায় মিচিং অলিম্পিক মিলি যে খেলাধুলাত যদি উঠি অহা প্ৰজন্ম যদি জড়িত হৈ যায় লঙলবং যেতিয়া ডুবিয়েনে ফুটবল को लगिएने क्रिकेट को लगिएने बा अखोय को येने और कपि युमरदा आरो अपतुनान के जोर काकुमा बो मोबाइल को कामानन बो हमय दे काकुमाय युमर हुकुम दो गाल अंकुला उरसुला सुकेला अपिनो को यब दलुए कनोय और कब भात पानी खाय हुई থাকিব বা স্কুল গুছি যাব পিছদিন সেইকাৰণে উঠি অহা প্ৰজন্মক খেলাধুলাৰ পৰিৱেশটো দিব লাগে আমরা উপাক মিচিং অলিম্পিক শিলকলক অল আসাম আৰম্ভ হয় যোৱাবাৰ জুনাইত হৈছিলে খুব ভাল আৰু অসম চৰকাৰ মূলহীন লোক আমাৰ সমাজৰ পৰা ডক্টৰ বহুত ওলালে ইঞ্জিনিয়াৰিং দেখুৱালে কাম বলো সমাজ ডক্টৰ কিমান আছে আমি যেন দেখো মিনাবলামা ইঞ্জিনিয়াৰ কিমান আছে আমি মিনাবলামা খবৰ কিন্তু অলিম্পিকত মেডেল আনা কেইজন আছে কলে সেই একজনে লাভলি না ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নাম কৰা খেলুৱৈ দুজনে কোনে ঘৰখন আমি হিমা দাস वर्ल्ड कप खेलिने रोनाल्डो मेसी ने मांगे दा वर्ल्ड कप इंडिया আজিলৈকে চান্সে পোৱা वर्ल्ड कप খেলিবলৈ সেইকাৰণে আমাৰ ফালৰ পৰাও रोनाल्डो মেসি লাভলিনা বৰগোহাঁই হিমা দাস এনেকুৱা ভাল খেলুৱৈ ওলাও
হিমা দাস কোন আছিলে গাঁৱৰে আমাৰ নিচিনা গাঁৱৰ পৰিৱেশৰ পৰাই গৈছে লাভলীনাও আমাৰ নিচিনা গাঁৱৰ পৰিৱেশৰ পৰাই গৈছে তো আমাৰ ইয়াৰ পৰাও যদি অলিম্পিক খেলিলা নকো এছিয়ান গেমছ খেলিলা নেশ্যনেল গেমছ আৰু আজিকালি নেশ্যনেল একবাৰ কোনো খেলিব একবলৈ ষ্টেট লেভেল খেলিব একবলৈ আহিব চাকৰিটো অট'মেটিক খেলা ধূলা কৰিও চাকৰি ক'বা হিমা দাস DSP অট'মেটিক DSP এনেকেও তাৰমানে চাকৰি পাব পাৰে লেককেম ওলো কৌকাজন খেলি দিব বোল জন্তু নোঙাই খেলি অসম পায় পৰিত কিন্তু আজিকালি খেলিলে ক্ৰিকেট খেলিলেও নাম আছে ফুটবল খেলিলেও নাম আছে আৰু ষ্টেট লেভেল এবাৰ যদি ষ্টেট লেভেল গ'ল্ড মেডেল পায় তেতিয়াও ক'ৰবাত সংস্থাপন হয় আৰু নেশ্যনেল খেলিবলৈতো কনফাৰ্ম অধক লগাঙে TMPকেও মিচিং অলিম্পিক যোৱাবাৰৰ পৰা আৰম্ভ কৰিছে এইবাৰো হৈছে এইবাৰ যোৱাবাৰ ইয়াত হিমা দাস আহিছিলে এইবাৰ লাভলীনা বৰগোহাঁই আহিব আৰু ইয়াত এইকাৰণে এনেকুৱা ভাল প্ৰস্তাৱ দিয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ খেলা ধূলাৰ পৰিৱেশটো অলপ গঢ়িব বিচাৰিছে একেলগে সময় দিয়াৰ পাছত আমি আহিম বুলি গম পাই আপোনালোকে এনেকৈ সমবেত হোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাই মই আড়াই পে ধৰিছোঁ তুগিয়ে মাবো সিদ্ধ অলপ তুগিয়েলা মই বকো চাহ